Hello friends, welcome to my YouTube channel PK Assamese Blog. This video to बहुत धुनिया हबो, so video to हेखलके चाइ থাকিব। আজি আমি গৈ আছো বাইক ৰেলী। ইয়া লাপিসা বাইক ৰেলী নহয় গ। বহুত দীঘলীয়া। জীৱনত হয়তো কৰিও পোৱা নাই এনেকুৱা। আজি ক'ত গৈ আছো, ভিডিওটো কিহৰ কথা হ'ব, so এই সব নাহৰকটীয়া কাৰ্যালয় পোৱাৰ পাছত কম এতিয়া বাই। এতিয়া নাহৰকটীয়া কাৰ্যালয়ত উপস্থিত হলহি। এয়া আমাৰ লগত সহযোগ কৰিবলৈ বাপ আইসকল। আমি নাহৰকটীয়া কাৰ্যালয়ৰ পৰা ক'ত কেনেকৈ কি কৰিব লাগিব সেয়া সকলো বুজাই ক'ব আমাক। সো কাৰ্যকলাপসমূহ আৰম্ভ কৰাৰ আগতে এভাগী গুৰুৰ প্ৰাৰ্থনাৰে আৰম্ভ কৰোঁ। প্ৰতিখন আঞ্চলিক শাখাৰ প্ৰতিখন প্ৰাথমিক শাখা বা পাইসকলৰ ওচৰলৈ যাবৰ ব্যৱস্থাৰ কাৰণে আমি কাৰ্যসূচীটো প্ৰথমতে আৰম্ভ কৰিছোঁ। তাৰপিছতে অহা কালিলৈ পৰা আমাৰ আজি আমি কিয় গৈ আছোঁ সেয়া নিশ্চয় গম পালেই, আৰু গম পাব কিয় গৈ আছোঁ তেওঁ ক'ব, আপোনালোকে শুনি যাওক। আমাৰ মূল অধিৱেশনত যিখিনি কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীবিলাক যাতে আমি অতি সুন্দৰভাৱে পৰিচালনা কৰি লৈ অনুষ্ঠানৰ পবিত্ৰতা সততা আৰু মান্যতা আমি ৰক্ষা কৰি কামখিনি কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি কাৰ্যসূচীটো লোৱা হৈছে। আমি আশা ৰাখিছোঁ আমাৰ এই পবিত্ৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তত থকা বা পাইসকলে বিশেষকৈ অধিৱেশনৰ লক্ষ্য উদ্দেশ্য আৰু অধিৱেশনত কৰিবলগীয়া কামসমূহৰ বিষয়ে বিস্তৃতভাৱে জানিব পাৰিব। আৰু আমি এই পবিত্ৰ সেৱা বাহিনী অনুষ্ঠানৰ জৰিয়তে আমি আগন্তুক দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁতে আমাৰ আহিব পৰা যিখিনি ঘাট প্ৰতিঘাত সেইখিনি প্ৰভু চৰণতে অৰ্পণ কৰিছোঁ। ইয়াৰ উপৰিও আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল যিখন আমাৰ মূলৰ কাৰ্যনিৰ্বাহক আছে সেই কাৰ্যনিৰ্বাহকক আমি ইতিমধ্যে জনাইছোঁ যে এই স্থান নিৰ্বাচনৰ ক্ষেত্ৰত তেখেতসকলে পূৰ্ণ সহযোগিতা আমাক ৰাখিব। তেখেতসকলে যিটুকুৰা স্থানতেই অধিৱেশনৰ কাৰণে উপযুক্ত বুলি ভাবে সেইটুকুৰা স্থানতেই এই অধিৱেশন অনুষ্ঠিত হ'ব। আমি নাহৰকটীয়া দুলীয়াজান টিংখাং চাচনি বুলি কাকো কোৱা হোৱা নাই। মূলৰ পৰা আহি যিসকলে বিশেষ লোকসকলে আহি স্থানটো নিৰ্বাচন কৰি দিব, তাৰপিছতে আমাৰ কাৰ্যসূচী পুৱাদমে চলিব। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। সকলো সাজু হৈছে। নাহৰকটীয়া কাৰ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰিম টিংখাং আঞ্চলিক শাখালৈ। টিংখাঙৰ পৰা মৰাণ, মৰাণৰ পৰা লৰুৱা, লৰুৱাৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা নিৰ্মল আঞ্চলিক শাখালৈ। আঞ্চলিক শাখাসমূহ ঘূৰাৰ লগতে প্ৰাথমিক শাখাসমূহতো সোমোৱা হ'ব। মাজে মাজে কথা পাতি গৈ থাকিম। এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম টিংখাং আঞ্চলিক শাখালৈ। মোৰ লগতে আপোনালোকেও যাত্ৰাটো আৰম্ভ কৰক। চ' ভিডিঅ'টো একেলগে চাই থাকিব, স্কিপ নকৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। এইখন বৰ মাৰিব এইখন দেখি নাপাওঁ। ডিব্ৰুগড় মূলৰ অধিৱেশন, ডিব্ৰুগড় 21 চনত 22 চনত হ'বলগীয়া মূলৰ অধিৱেশন। সেৱা বাহিনী, সেৱা বাহিনী, সেৱা বাহিনী, সেৱা বাহিনী, সেৱা বাহিনী, মানৱ সেৱা, মানৱ সেৱা। আমি টিংখাং পোৱাৰ পাছত দুটা দলত ভাগ হ'লোঁ। এনেকৈ দুটা দলত ভাগ হৈ সকলোৱে নিজৰ নিজৰ ফালে আগবাঢ়ি গ'লোঁ। এতিয়া আমি গৈ আছোঁ লৰুৱা আঞ্চলিক শাখালৈ। সকলো দেখাবলৈ হ'লে বহুত দেৰি লাগিব, চ' ভিডিঅ' কিছুমানত কাটি সৰু কৰি দিছোঁ আৰু
এনেও বহুত দীঘলেই হৈছে আজি ভিডিঅ'টো দেৰি হ'ব চ' চাই থাকিব স্কিপ নকৰিব আমনিও নাপাব ভিডিঅ'টো কৰিয়ে লাগিব এতিয়া নাহৰকটীয়া কাৰ্যালয়ৰ পৰা আহি বহুখিনি আঞ্চলিক শাখাৰ লগতে প্ৰাথমিক শাখাসমূহত সোমোৱা হ'ল এতিয়া শেষত আমি গৈ আছোঁ ডিব্ৰুগড়ৰ পৰা নিৰ্মল আঞ্চলিক শাখালৈ নিৰ্মল আঞ্চলিক শাখাৰ লগতে আছে মইচা গাঁও প্ৰাথমিক শাখা তাত গৈ ভিডিঅ'টো শেষ কৰিম আৰু চ' বহুত দীঘল হৈ গ'ল ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰ বাবে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল চ' ভিডিঅ'টো এনেকৈ চাই থাকিব শেষত আহি এতিয়া উপস্থিত হৈছোঁ সেই নিৰ্মল আঞ্চলিক শাখাত ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংকছ ফৰ ৱাটছিং মাই ভিডিঅ' PK Assamese Vlog